নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি নতুনকৈ আকৌ এটা ব্লগ আৰম্ভ কৰিলোঁ বহুত দিনৰ মূৰত। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব আজি। এয়া হ'ল আমাৰ ওদালগুৰিৰ পৰিৱেশ। আপোনালোকৰ ফালে বৰষুণ দিছেনে? আমাৰ ফালে বৰষুণে দি আছে এইকেইদিন। আজিও গোটেই দিনটো বৰষুণ দিছে আৰু এতিয়া আবেলিৰ সময় 3টা বাজি আছে এতিয়া, আৰু এয়া বৰষুণ দিয়ে আছে। এয়া আমাৰ ঘৰৰ অৱস্থা এইকেইদিন বেয়া হৈ আছে, মানে মিস্ত্ৰী লাগি আছে ঘৰখনত। এয়া চিলিং লগাইছে। আগৰ চিলিংখন আছিল আমাৰ কাঠৰ, কিন্তু সেয়া অকণমান ঘূণে খোৱা যেন হৈছিল, সেইকাৰণে আকৌ নতুনকৈ AC বৰ্ড লগোৱা হৈছে। সেইকাৰণে চব উলট পালট হৈ আছে ঘৰৰ ৰুমৰ অৱস্থা। আমি থকা ঘৰখন বহুত পুৰণা, প্ৰায় 40 বছৰৰ ওচৰা ওচৰি মাহঁতে কোৱা মতে। সেইকাৰণে মাজে মাজে কিছুমান পাৰ্ট চেঞ্জ কৰিব লগা হয়। এতিয়া হৈছে নেক্সট ডে মৰ্ণিং, আৰু মই এতিয়া খুলিছোঁ কেইটামান মোৰ পাৰ্চেল। আজি ৰাতিপুৱাই কেইটামান বস্তু আহি পাইছে। কেইদিনমান আগতে মই অৰ্ডাৰ কৰিছিলোঁ। এয়া কুৰ্তি প্লাজো ছেট হয়, মই মিছ'ত অৰ্ডাৰ কৰিছিলোঁ। তাকে আজি ৰাতিপুৱাই আহি পালে। মই জাষ্ট গা ধুই আহিছোঁ আৰু এতিয়া আনবক্সিং কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ আগতে মই আনবক্সিং কৰোঁ। মেটেৰিয়েলটো কিন্তু ভালেই আহিছে, যেনেকুৱাকৈ মই অৰ্ডাৰ কৰিছিলোঁ ছেম তেনেকুৱাই আহিছে। ভাল পাইছোঁ মিছ'ত অৰ্ডাৰ কৰি। এয়া প্লাজোটো হ'ল হোৱাইট কালাৰ আৰু কুৰ্তিটো হ'ল কিবা ৰাফেল য়েল্লো বুলি লিখা আছিল, ৰাফেল য়েল্লো। মোৰ বহুত ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছেনে? এতিয়া মই আপোনালোকক পিন্ধিও দেখুৱাম, কেনে লাগিছে জনাব দেই। অলপ আগতে গা ধুই আহিছিলোঁ, সেই চুলিখিনি গোটেই ভিজা, মূৰ ধুইছিলোঁ, সেইকাৰণে এনেকৈ হৈ আছে চুলি। ফিটিং হৈছে একদম। মই M চাইজত দিছিলোঁ। মই আগতেও মিছ'ৰ পৰা বহুত শ্বপিং কৰি পাইছোঁ। মিছ'ত ভালে পাইছোঁ অৰ্ডাৰ কৰি। যেনেকুৱা ফটোত দেখুওৱা আছিল ছেম তেনেকুৱাই আহিছে। আকৌ আৰু এটা বস্তু দেখুৱাম আপোনালোকক। মই আগতে খুলিলোৱে বস্তুটো, এতিয়া আকৌ আপোনালোকক দেখাওঁ বোলো। এয়া হ'ল ষ্টেইনলেছ ষ্টীলৰ কেৰাহী। এইটো এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ। আৰু এই কেৰাহীটোৰ ৱেইট হ'ল 1.5 কেজি, আৰু এইটোৰ কেপাচিটি হ'ল 3 লিটাৰৰ। নন ষ্টিক আমি ব্যৱহাৰ নকৰোঁৱে। নন ষ্টিকৰ ঠাইত এয়া ষ্টেইনলেছ ষ্টীলৰ বস্তু ব্যৱহাৰ কৰিব লৈছোঁ, আৰু আইৰণৰ বস্তু ব্যৱহাৰ কৰোঁ। এয়াই সৰু ব্লগ এটা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ আপোনালোকক ব্লগটো চাই ভাল লাগিলে। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে সুস্থ হৈ থাকক।